মই অকলে কিমান চম্ভালিম বাৰু ঘৰখন। সেই দুকোঠালি বনাইছিলোঁহে, সেই যোৱা বেলিতে সেই পানীয়ে গোটেইখন উটুৱাই আনিলে। দুখীয়া দুখৰ নুগুচে আৰু। সেই ভাইটোক বোলো ক'লোঁ, তই চহৰত থাকি ভালদৰে পঢ়া শুনা কৰ। সেই পঢ়া শুনা কৰাটো বাদেই দিয়া, পঢ়া শুনা বাৰু কৰিলে যেনিবা। তাৰপিছত সেই চহৰৰ ছোৱালীজনী ভাল পায় আৰু তাৰ গোটেই জীৱন ধ্বংস কৰি পেলাইছে। এতিয়া সেই ছোৱালীজনী আনিছে, ঘৰত থাকিবলৈকে মন নকৰে। সেই বাপক মাকৰ ঘৰতহে গৈ পেলাই থাকে। এতিয়া সেই ভাইটো সেই ঘৰত নাহে, মাজে মাজে আহে, আলহী খোৱাৰ দৰেহে আহে। ঘৰত যে কিবা এটা কৰিব লাগিব এইটো নাই, একোৱে তাৰ ভাৱ চিন্তাই নাই, গোটেইখন মোৰ ওপৰত চাপি দিছে। কিবা কাম আছে হেনো কৈছে। নোৱাৰিছোঁ আৰু দেই এনেকৈ কৰি কৰি। মই কেনেবাকৈ সেই ইন্দ্ৰমালতী কেতিয়াবাহে মৰি থাকোঁ বুলিহে ভয় হৈছে আৰু। সেই বয়স গুচি গ'ল, বিয়াটো হ'বই নাপালোঁ। ইটো কাম সিটো কাম, সৰুতে সেই মাও ঢুকালে। সেই ভাইটোক চাওঁতে চাওঁতে বিয়া বাৰু হ'বলৈ নাপালোঁ। এই ইন্দ্ৰমালতী এনেকৈ কেতিয়াবাহে এই সংসাৰৰ পৰা ইহলীলা ত্যাগ কৰিব আৰু যি দেখিছোঁ। ভানু বাইদেউ কি কৰি আছে? সেই গোটৰ মিটিঙলৈকে নাযায় নেকি? আৰু সেই মামাই যে দিছিলে পইচা, সেই তাৰ বিনিময়ত বোলে আমি সেই যোগাসন কৰিব লাগিব, গম পাইছেনে আপুনি কথাটো? শুনিছোঁ বাৰু, আহচোন বহি লহি, যাম আৰু দুয়োটাই একেলগে। কিনো চাই আছে আপুনি টিভিত? মই মানে আগৰ চিৰিয়েল কেইখনকে বৰ চাই ভাল পাওঁ জানানে? সেই তাকে চাই আছোঁ, আগৰ চিৰিয়েল কেইখনকে যি টিভিত দি আছে তাকে চাই আছোঁ। বহুত ভাল লাগে জানানে? সেই আগৰ পবিত্ৰ ৰিষ্টাখনকে আকৌ চাব ধৰিছোঁ ৰ। আপোনালোকৰ টিভি চিভি থকা মানুহ ভালে, আমাৰ আকৌ সেই খাবলৈকে নকলে কিনো টিভি কিনিবা আৰু। সেই ভাইটোক পঢ়ুৱাইছিলোঁ ভালকৈ বোলো চাব, এতিয়া আৰু সি এইফালে পিঠি দিলে আৰু। মই আকৌ ভাবিছিলোঁ তহঁতৰ ঘৰলৈকে বোলো যাম, বোৱাৰীজনী চাম, গৈ পিছত আৰু শুনিলোঁ বোলে গুচিয়ে গ'ল, সেইকাৰণে আৰু যোৱাই নহ'ল। কি গুচি গ'ল নেকি তাই? নকৈছেহে আৰু, গুচি গ'ল কোনোমতে এগৰাকী থাকিলে আৰু। তাৰ চহৰৰ ছোৱালী কেনেকৈনো আমাৰ ইয়াত মিলিব পাৰিব? তাকেতো মই সেইকাৰণে কৈছিলোঁ বোলো নহ'ব বাবা তুমি বাদ দিয়া। নুশুনে নহয়, তাৰ নুশুনে, ভাইটোৰ কথা নুশুনে। মই কৈছোঁ তাৰ বোলো চলিব নোৱাৰিব নহয়, যিহেতুৱে ছোৱালী আমাৰ ইয়াত কেনেকৈ চলিব? আমাৰ ইমান অভাৱ, তাৰ ধনী ঘৰৰ ছোৱালী ইমান ধনী নহয় বুলি কৈছে, হ'লেও পেটে পাতে খোৱা দিয়কচোন। ক'ত আৰু মিলিব পাৰিব এনেকৈনো আমাৰ লগত তাই? আৰু আমাৰ পৰিৱেশটো ইয়াত সম্পূৰ্ণ বেলেগ। আমি আৰু সেই ধান খেতি কৰি খোৱা মানুহ, সিহঁতে আৰু সেই খেতি নকৰে নহয়, কিবা কিবি এনেকৈ কৰি পেলাই খায় আৰু। হ'লেওতো মানে আমাৰ পৰিৱেশ আৰু তাৰ পৰিৱেশটো সকলো ডিফাৰেণ্ট নহয় জানো? কেনেকৈনো মিলিব? নোৱাৰে নহয় মিলিব। তাকেহে সেইকাৰণে চাই চিতি আনিব লাগে আকৌ। হ'লেও তহঁতে দুয়োটাই কৰি পেলাই আজিকালিতো চৰকাৰে বহুতখিনি সুবিধা দিয়ে আছে। তহঁতে সেই ঘৰটো পালে আৰু অনুদানত ধুনীয়াকৈ ঘৰটো হ'ব দেচোন। কিনো অভাৱটো আৰু তহঁতৰ, ভালেই দেখোন। সেইটো হয় বাৰু, কিন্তু মই অকলে গোটেইখন কৰিব নোৱাৰোঁ নহয়। আজিলৈকে যিমানখিনি কৈছে আৰু ভগৱানেওতো সহায় কৰিব লাগিব নহয়। এবাৰ দুকোঠালি বনালোঁ, সেই পানীয়ে আধা উকহাই নিলে। মই অকলে কৰিছিলোঁ সেইখিনি। ভাইটোকতো মই ধৰিয়ে থকা নাই, সি পঢ়ি আছে বোলো সেই টাউনত, আৰু তাক মই ধৰাই নাই। অকলে মই ইমান কৰিব নোৱাৰোঁ নহয়। এতিয়াও সেই মোৰ লোনৰ টকা মাৰিবলৈকে আছে বহুতখিনি। বৰ আৰাম লাগিছে এইখনত বহি, কি জানো কয় পা? চোফা নেকি এইখন? চোফা নহয়, এখন ডানলপ বুলি কয়। মোৰ সেই বিয়াতে দিছিলে যৌতুকত মাহঁতে। তহঁতৰ আনিব চাগে দে, চহৰৰ ছোৱালী যিহেতু আৰু এটাই ল'ৰা, যৌতুকত আনিলে এনেকৈ বহিবলৈকে পাবি আৰু তয়ো বোৱাৰীৰ লগতে। জানো আনিলেহে আনা পায়। আমাৰ এই ভানু বাইদেউ ধনী বুলি বহুত ফুটনি আকৌ, ধনী তাই আমাতকৈ, সেইকাৰণে আৰু ফুটনিটো বেছি আৰু। বলক টাইম হৈছে, গোটৰ মিটিঙলৈকে যাওঁ আৰু। অহা বুধবাৰে বোলে সেই যোগাসনটো কৰিব লাগিব। সেই যোনে যেনেকৈ পাৰে টেক্সু পেণ্ট নে কি সেইটো পিন্ধি যাব দিছে। নাই পায় আৰু মোৰ সেইবিলাক টেক্সু নে কি পেণ্ট সেইবিলাক কিনি থাকিব নোৱাৰোঁ দেই। মই যিটো আছে এইটোকে পিন্ধি চাম আৰু পাতিয়ালাটোহে। আপোনালোকৰহে প্ৰব্লেম হ'ব, মোৰ বাৰু এই পেণ্টটো আছে কাৰণে প্ৰব্লেম নাই। আপোনালোকেহে কিবা ব্যৱস্থা কৰিব, আপোনালোকেহে মেখেলা চাদৰ পিন্ধি কৰিব নোৱাৰিব নহয়। হেল্ল' বাবা, কি হ'ল? কি মন কৰি ফোন কৰিলি? কেতিয়া? আজি আহিবি? আহিবি আৰু নহ'লে মইনো কি আৰু, তহঁতৰ কাৰণে আৰু সদায় ঘৰখন খোলা, কেতিয়ানো নাহিবি ক'লোঁ মই। আহিবি, বৰে আহিবনে? থকাকে আহ আৰু, কি আৰু। তহঁতৰ নমলে ফোন কৰিছিল নেকি নে কি? তাকে সেই বোৱাৰীজনী লৈ পেলাই বোলে আহিব আজি সন্ধিয়া। বোলো বুলি কৈছোঁ। কৈছে যাম নে নাই বোলে। সেই মোক আৰু ভয় কৰি আছে, সেইদিনাখন মানে যাইলোঁ নহয়, নথকা সেইকাৰণে আহিব বোলে, কেইটামান দিন থকাকৈ আহিব। তাকে কৈছে বোলো। তাকে আৰু যি কৰে কৰিব, মই আৰু এইবিলাকৰ লগত ইমান লাগি নাথাকোঁ দেই।
মই মানে সেইদিনাখনে সেই নিয়মখিনি কৰি পেলাব হৈছিলোঁ, পিছত আৰু এদিন থাকি গুচি গ'ল নহয়। মোৰ এনেকুৱা খং উঠি আহিছে নহয়, কি ক'ম আৰু। মানে মই এতিয়া একো নকৰোঁ, যি এনেকৈ সি কৰে কৰিব আৰু। মই সেইদিনাখন বোলো বজাৰত যাম এনেকৈ ভাবিছোঁ, পিছত দিনাখনে গুচিয়ে গ'ল নহয়। বোলে ইম্পৰ্টেণ্ট কাম আছে বোলে, কিবা ইণ্টাৰভিউ নে কি আছে, গুচিয়ে গ'ল আৰু। এতিয়া যেনেকৈ যি কৰে কৰিব আৰু। মই একো টকা ভাঙি কিবা নিয়ম কৰি দিয়াত নাই দেই। আহিলে এবাৰ চাব লাগিব আৰু ছোৱালী গৈ পেলাই।